হে দাদা এইবাৰ এডিআই পৰীক্ষা দিব লৈছোঁ। আজি এডমিটো দিলে। তোক কথা এটা কওঁ, শুনচোন। তোৰ হাতত কিবা টিপছ আছে যদি দেচোন, দে। টিপছ মানে কিনো আৰু ভাইটি, তই মেথছ চাবি, মেথছৰ ৰিজনিংখিনি চাবি, তোৰ ভালেই হ'ব দে। অংক দাদা মই সৰু পৰাই ভাল পোৱা নাছিলোঁ। জান, অংক ছাৰে আমাক অংকবোৰ ভুলকৈ শিকাইছিলে। তেওঁ কেতিয়াবা 2য়ে 3ও 5 বুলি কয়, আকৌ কেতিয়াবা 3য়ে 2ও 5 বুলি কয়। মই এইটো কাৰণে অংক সৰু পৰাই বেয়া পাইছিলোঁ। তেতিয়াহ'লে ভাইটি তোক টিপছ লাগিবই ন? তই এক কাম কৰিবি, যোৱাবাৰ পৰীক্ষা দিবলৈ যিটো বাটেৰে গৈছিলি এইবাৰ সেইটো বাটেৰে নাযাবি, বেলেগ এটা বাটেৰে যাবি। আৰু যোৱাবাৰ লিখা পেনটো তই এইবাৰ ব্যৱহাৰ নকৰিবি। আৰু 2 নম্বৰ কথাটো হ'ল, তই যোৱাবাৰ যাওঁতে মোক লগত লৈ গৈছিল ন? আমি দুটা গাড়ীত যে গৈছিলোঁ। যোৱাবাৰ গাড়ীত গৈছিলি, তই এইবাৰ খোজকাঢ়ি যাবি, চাবি তোৰ পৰীক্ষা একদম ভাল হ'ব। হ'ব?